নমস্কাৰ সকলোকে স্বাগতম জনাইছো আমাৰ পাকঘৰলৈ। আজি আমাৰ পাকঘৰত আছে সয়াবিনৰ এটা ৰেচিপি যিটো খাবলৈ খুবেই টেষ্টি হয়। যিসকলে সয়াবিন খাই ভাল পায় তেওঁলোকেতো ভাল পাবই, আৰু যদি কোনোবাই সয়াবিন খাই বেয়া পায় তেওঁলোকেও এই ৰেচিপিটো এবাৰ বনাই চাব আৰু খাই নিশ্চয় ভাল পাব। আৰু ৰেচিপিটো বনাবৰ বাবে মই প্ৰথমতে সয়াবিনখিনি তিয়াই লৈছো, অলপ তিয়াই লৈ এতিয়া গেছত দি বইল কৰি ল'ম। 2 মিনিট সময়ৰ কাৰণে মই এইখিনি উতলাই ল'ম। আৰু ইয়াতে অকমান উতলাওতে মই নিমখ দি দিছো আৰু এয়া উতলি আহিছে। আৰু সয়াবিনটো বহুত প্ৰটিনযুক্ত খাদ্য, গতিকে সকলোৱে খাবই লাগে। এয়া উতলাই হৈ গ'ল। এতিয়া মই এটা খৰাহি লৈছো। এইটো খৰাহিতে সয়াবিনখিনি সেকি ল'ম। আৰু ইয়াতে ঠাণ্ডা পানী দিলোঁ আৰু এইখিনি ভালকৈ ধুই মই 2-3 বাৰ চেপি ইয়াৰ পানীটো উলিয়াই ল'ম। আৰু এয়া হৈ গ'ল, সয়াবিনখিনি চেপি মই পানীটো উলিয়াই ল'লোঁ। আৰু এতিয়া নিমখ দিলোঁ প্ৰথমতে, তাৰপিছত দিছোঁ হালধি জোখমতে দিছোঁ, আৰু এইখিনি দিছোঁ মই ৰঙা জলকীয়া গুড়ি, আৰু তাৰপিছত দিছোঁ মই এইখিনি জিৰা পাউডাৰ আৰু ধনিয়া পাউডাৰ কম পৰিমাণে দিছোঁ গোটেইখিনি। আৰু এয়া মই 3 টেবুল স্পুন দৈ দিছোঁ। আৰু এইখিনি এতিয়া মই ভালদৰে মিহলি কৰি ল'ম। আৰু এইখিনি ভালদৰে মিহলি কৰি সানি অলপ সময় থৈ দিম। আৰু ইতিমধ্যে মই পিঁয়াজ, আদা, নহৰু এইখিনি ৰেডি কৰি ল'ম। আৰু এয়া পিঁয়াজ কাটি ল'লোঁ সৰু সৰুকৈ, আৰু আদা নহৰু পেষ্ট এটা বনাই লৈছোঁ, জলকীয়া এটা লৈছোঁ, আৰু এটা আলু কাটি লৈছোঁ, আৰু টমেটো পিউৰি অলপ বনাই লৈছোঁ এয়া। আৰু কেৰাহীটো গৰম কৰি ইয়াত মই প্ৰথমতে সৰিয়হৰ তেল দিছোঁ। আৰু ইয়াতে মই প্ৰথমতে আলুখিনি ভাজি ল'ম অলপ ৰঙচুৱা হোৱালৈকে। আৰু ইয়াতে মই হালধি আৰু নিমখ অকণমান দি দিছোঁ। আৰু এয়া ৰঙচুৱা হৈ গ'ল। এতিয়া মই এইখিনি তেলৰ পৰা তুলি লৈছোঁ। আৰু এতিয়া মই তেলত দিছোঁ পিঁয়াজখিনি অলপ সময় ভাজি ইয়াতে মই আদা নহৰু পেষ্টটো দি দিম। আৰু ইয়াতে মই ৰঙা জলকীয়াটো দি দিছোঁ, এতিয়া অকণমান ফালি দিছোঁ। আৰু আদা নহৰু পেষ্টখিনি মই এতিয়া দি দিছোঁ। আৰু পিঁয়াজখিনি ৰঙচুৱা হৈ আহিলেই এতিয়া মই দি দিলোঁ বিলাহী পিউৰিখিনি। এইখিনিও ভালদৰে ভাজি ল'ম। আৰু এতিয়া ইয়াৰ পৰাই তেল ওলাইছে, গতিকে বিলাহীখিনি ভাজা হৈ গ'ল। আৰু এতিয়া দিলোঁ মই সয়াবিনখিনিও মই ভালদৰে ভাজি ল'ম। আৰু বাতিটোত লাগি থকা মছলাখিনিও পানী অকণমান দি দিলোঁ ইয়াতে। আৰু এইখিনি মই আৰু অলপ সময় ভালদৰে ভাজি ল'ম। আৰু ভাজি থোৱা আলুখিনিও ইয়াতে দি দিছোঁ। এইখিনি ভাজা হৈ গৈছে। আৰু ইয়াতে এতিয়া মই প্ৰয়োজন অনুসৰি অলপ পানী দি দিম। অতি বেছি পানী নিদিওঁ বা অতি কমো নিদিওঁ, যাতে সয়াবিনখিনি আৰু অলপ সময় ভালকৈ সিজিব পাৰে, সিমানখিনিয়ে পানী দিম। আৰু এইখিনি এতিয়া ঢাকোন লগাই মই অলপ সময় সিজিবলৈ দিম। খুবেই টেষ্টি হয় এইখন। আৰু এয়া চাওক, প্ৰায় হৈ গ'ল। আৰু এতিয়া মই দিম অলপ গৰম মছলা ইয়াতে। এয়া গৰম মছলা দিলোঁ অলপ। আৰু একেবাৰে শেষত অলপ কচুৰি মেথি দি দিলোঁ। আৰু এইখিনি ৰেডি হৈ গ'ল। আপোনালোকে ভিডিঅ'টো ভাল পালে যদি লাইক কৰিব, কমেণ্ট কৰিব আৰু শ্বেয়াৰো কৰিব। আৰু নতুনসকলে ছাবস্ক্ৰাইব কৰি অল কৰি দিব মোৰ ভিডিঅ'বিলাক পাবলৈ।